Isi Birta Kimi Nilitum Public TV Kar Bianglonga Hinpen Non Hejong Assam CM Dr. Himanta Biswa Sarma Hinpen Driving License Aputha Assam State Along Kido Arad Doana Phanta Birta Kimi Nang Litum DTO Asai Hemalong Chijeng Do Nang Nilo DTO Asai Hem Dam Nang Nilo Nang litum hem dokok penta online pen digital driving license long ponpo lasi nang litum jong si akinang sot kachini jiaphan nang litum tebok het CSC center asai hemalong humri dam ignot Puthot Arjupon Ikha Isi Birta Kimi Nilitum Public TV Kar Bianglonga Hinpen Non Hejong Assam CM Dr. Himanta Biswa Sarma Hinpen Driving License Aputhak Assam State Along Kido Arad Doana Phanta Birta Kimi Nang litum DTO Asai Hemalong Chijeng Do Nang Nilo DTO Asai Hem Dam Nang Nilo Nang litum hem dokok penta online pen digital driving license long ponpo News Report Public TV Karbi Anglong আমি ইতিমধ্যে প্ৰায় 50টা কন্টেক্টলেস সেৱা আমি আৰম্ভ কৰিছো যাৰ ফলত পৰিবহন বা দ্বিতীয় কাৰ্যালয়ৰ লগত থকা দুৰ্নীতিৰ অভিযোগ প্ৰায় 80% কমি গৈছে মই পৰিবহন বিভাগক অনুৰোধ কৰিম যে নতুন বছৰত আমি সংকল্প ল'ব লাগে যে অকল লাৰ্নাৰ লাইসেন্স নহয় কেনেকৈ আমি লাইসেন্সখনো চৰকাৰী অফিচত নহাকৈ পাব পাৰো যদি আমাৰ মোটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট সমূহকে আমি লাইসেন্স দিয়াৰ পাৱাৰ আমি দিব পাৰো তেতিয়া মানুহে দ্বিতীয় অফিচত আহি লাইসেন্স ল'ব নালাগে আৰু ইয়াৰ কোনো প্ৰয়োজন নাই আমি যেনেকৈ গাড়ীৰ আগতে ৰেজিষ্ট্ৰেচন দ্বিতীয় অফিচৰ পৰা ল'ব লাগিছিল এতিয়া আমি ডিলাৰ সকলকে ৰেজিষ্ট্ৰেচন দিয়াৰ অধিকাৰ দিলো তাৰ পৰাটো আমাৰ কোনো অসুবিধা হোৱা নাই বৰঞ্চ দুৰ্নীতিৰ পৰা আমি বহুতখিনি বাচিব পাৰিছো দুটা ক্ষেত্ৰত পৰিবহন বিভাগে কাম কৰিব লাগে এটা হল ফিটনেছৰ বাবে আমি সৰকাৰি অফিচাৰক লগ পাব নালাগে ফিটনেছ শুড বি এ স্পেশালাইজড জব এএসটিসি এটা ফিটনেছৰ সেৱা আৰম্ভ কৰিব আইএসবিটি কিন্তু অসমত প্ৰতিটো জিলাতে একোটাকৈ যদি আমি ফিটনেছ সাৰ্টিফাইড আমি সেন্টাৰ বনাব পাৰো মানুহে যেতিয়াই গাড়ী লৈ যাব ধুনিয়াকৈ ফিটনেছ দিব ফিটনেছ লৈ উলাই আহিব সৰকাৰি বিষয়ৰ লগত আমাৰ সম্পৰ্ক নাথাকিব তেনেকে অসমত প্ৰত্যেকটো স্থানতে আমি যদি মোটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউটৰ যদি আমি লাইসেন্স দিব পাৰো তেওঁলোকে মানুহক গাড়ী শিকাব যদি গুৱাহাটী ইউনিভাৰ্চিটি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে যদি মানুহক পোষ্ট গ্ৰেজুৱেট পঢ়াৰ ডিপ্লোমা দিব পাৰে তেতিয়ালে গাড়ীৰ ড্ৰাইভিং লাইসেন্স খনৰ কাৰণে আমাক কোনো এনফোর্সমেন্ট ইন্সপেক্টৰ বা দ্বিতীয়ৰ আমাক প্ৰয়োজন নাই যদি বিজ্ঞান প্ৰযুক্তিৰ ডক্টৰেট যদি প্ৰাইভেট ইউনিভাৰ্চিটিয়ে দিব পাৰে তেতিয়ালে গাড়ীৰ লাইসেন্স খনো আমি নিজৰ জাগাতে নিজৰ স্থানতে যে পাৰ্ট অফ ড্ৰাইভিং কোৰ্স আমি পাব পাৰো যে 3 মাহৰ ড্ৰাইভিং কোৰ্স এটা 2 মাহৰ ড্ৰাইভিং কোৰ্স এটা ডিপাৰ্টমেন্টে বনাই দিয়ক ডিপাৰ্টমেন্ট এটা ৰেগুলেটৰী অথৰিটি কৰক সেই ৰেগুলেটৰী অথৰিটিটোৱে অসমত 100খন ড্ৰাইভিং ইনষ্টিটিউট দিয়ক আৰু ড্ৰাইভিং ইনষ্টিটিউটত সেই পাৰ্টিকুলাৰ কোৰ্সটো কমপ্লিট কৰাৰ পিছত আমি ড্ৰাইভিং লাইসেন্সখন পাব পৰাৰ ব্যৱস্থা আমি যদি কৰি পেলাও ই নিবনুৱাও সংস্থাপিত কৰিব কেবাখনো ইনষ্টিটিউট গঢ়লৈ উঠিব আৰু ব্যুৰক্ৰেটিক ৰেড টেপিজিমটো নোহোৱা হ'ব এতিয়া মানুহে প্ৰশ্ন কৰিব যে পৰিবহন নিগমৰ কি কাম পৰিবহন নিগমৰে যথেষ্ট কাম থাকে যে আমি ৰাস্তাত চাম যে ফিটনেছ নোহোৱা গাড়ী আছে নেকি আমি ৰাস্তাত চাম যে ড্ৰাইভিং নোহোৱা মানুহে কোনোবাই গাড়ী চলাইছে নেকি আৰু যোৱা মাৰ্চ মাহত যেনেকৈ আমি 37% ৰোড এক্সিডেন্ট কমাব পাৰিছো যদি প্ৰতিটো মাহতে পৰিবহন নিগম সচেষ্ট হৈ থাকে অসমত ৰোড এক্সিডেন্টটো কমি যাব কামত আমাৰ কোনো অভাৱ নাই যি কাম আমাৰ নহয় সেই কাম আমি কৰি আছো আৰু যি কাম আমাৰ হয় সেই কাম আমি কৰা নাই আমি ড্ৰাইভিং লাইসেন্স দিও মন্ত্ৰীয়ে ফোন কৰি দিয়ে যে বৰা অমুক গৈ আছে লাইসেন্সখন দি দিব আমিতো পৰীক্ষাও নলও ধুনিয়াকৈ লাইসেন্সখন দি দিও কিন্তু যদি এটা প্ৰপাৰ ড্ৰাইভিং ইনষ্টিটিউট থাকে
তেতিয়া 3 মাহ নপঢ়িলে বা 2 মাহ নপঢ়িলেতো লাইসেন্স নাপাব গোটেই সিস্টেমটো আমাৰ ধুনিয়া হৈ যাব মই ভাবো যে পৰিবহন নিগমে ফিটনেস আৰু লাইসেন্সৰ ক্ষেত্ৰত দ্বিতীয় অফিসত মানুহ অহাটো বন্ধ কৰিব পাৰিলে ৰাইজে চৰকাৰখনক এটা খুব সহজ লব্ধ হিচাপে চৰকাৰৰ সেৱা লাভ কৰিব পাৰিব আৰু 2024ত মই স্মাৰ্ট সিটি লিমিটেডক বিশেষ এটা কাম দিলো যে গুৱাহাটী সিসিটিভি কমপ্লিট হ'ব লাগে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক মই এটা কাম দিলো যে লাইসেন্স আৰু ফিটনেছৰ কাৰণে কোনেও যাতে দ্বিতীয় আৰু এনফোৰ্সমেন্ট ইন্সপেক্টৰ বা MVI তেওঁলোকক যাতে লগ পাব নালাগে এই তিনিটা কাম যদি আমি কৰিব পাৰো মই ভাবো যে আজিৰ দিনটো আমাৰ 2024ৰ সংকল্প বহু পৰিমাণে আমাৰ পূৰণ হ'ব পুনৰ এবাৰ দুইটা বিভাগকে তেওঁলোকৰ সুন্দৰ কামৰ বাবে ধন্যবাদ দিছো যোৱা গোটেই মাহ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ৰোড সেফটিৰ ওপৰত সমগ্ৰ ৰাজ্যখন ভ্ৰমণ কৰিছিলে নিজে ফিল্ডত আছিল